নমস্কাৰ ছাৰ বাইদেউসকল, আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক প্ৰত্যেককে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম গুণোৎসৱ 2022 ক্লাছ 9 OMR চিট সম্পৰ্কে। তো ছাৰ বাইদেউসকল, আপোনালোক প্ৰত্যেকে হয়তো জ্ঞাত যে ক্লাছ 9 ক্ষেত্ৰত যিখন OMR চিট ছাত্ৰ ছাত্ৰীসকলে লাভ কৰিব সেইখন তেওঁলোকে নিজেই ফিল আপ কৰিব লাগিব। কিন্তু আমি শিক্ষক বা শিক্ষয়িত্ৰী হিচাপে তেওঁলোকক এই OMRখন কেনেদৰে ফিল আপ কৰিব লাগে তো সেইখিনি আমি শিকাই দিব লাগিব। তো ইয়াতে মই আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি কথা দেখুৱাই যাম কেনেদৰে এইখন ফিল আপ কৰিব লাগে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। আৰু লগতে আপোনালোকক যদি এই OMR চিটখনৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। তো ইয়াতে আপোনালোকে প্ৰথমতে চাব, এইখন হৈছে ষ্টুডেণ্ট ইভেলুৱেশ্যন ফৰ্ম গুণোৎসৱ 2022। ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে আছে কুৱেশ্যন বুকলেট ছিৰিজ ABC আৰু কাষতে আছে ডে 1, 2, 3। তো ইয়াতে এটা কথা আপোনালোকে মন কৰিব যে যদি আপোনালোকৰ বিদ্যালয়ত এক্সটাৰ্নেল ইভেলুৱেশ্যনৰ দিনটো প্ৰথম দিনা হয় তেতিয়াহ'লে আপোনালোকৰ কুৱেশ্যন বুকলেট ছিৰিজ A হ'ব আৰু ডে 1 হ'ব। তো ইয়াতে আমি যিটো এৰ কাষত আৰু 1ৰ কাষত ঘূৰণীয়া চিহ্ন আছে সেই চিহ্নটো আমি ঘঁহি কলা কৰি দিম। আৰু যদি ঠিক তেনেদৰে আপোনালোকৰ বিদ্যালয়ত দ্বিতীয় দিনা গুণোৎসৱ অনুষ্ঠিত হয় তেতিয়াহ'লে আমি B আৰু 2ৰ কাষত থকা ঘূৰণীয়া চিহ্নকেইটা কলা কৰি দিব লাগিব। আৰু ঠিক একেদৰে চিৰ ক্ষেত্ৰতো একে কথা প্ৰযোজ্য হ'ব। C আৰু 3 এই দুয়োটাতে আমি কলা কৰি দিব লাগিব। আৰু লগতে ওপৰত যিকেইটা বক্স আছে সেইকেইটাত আমি A, B বা C আৰু ঠিক তেনেদৰে 1, 2 বা 3 এইখিনি লিখি দিব লাগিব। তাৰপিছত আছে মিডিয়ামৰ ক্ষেত্ৰত যদি আপোনালোকৰ বিদ্যালয়খন অসমীয়া মিডিয়ামৰ হয় তেতিয়াহ'লে আছামিজ বা ইংলিছ মিডিয়ামৰ হ'লে ইংলিছ বা বড়ো হ'লে বড়ো, তেনেকুৱাকৈ আপোনালোকে কাষত থকা ঘূৰণীয়া চিহ্নটো ঘঁহি দিব। ইয়াৰ কাষত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিক্ট, ব্লক, ক্লাষ্টাৰ, স্কুল কোড, স্কুল নেম, ষ্টুডেণ্ট কোড অৰ ID আৰু ষ্টুডেণ্ট নেম, এইখিনি তথ্য ফিল আপ কৰিব লাগিব। তো তাৰপিছত তলত আছে আপোনালোকৰ যিখিনি মাল্টিপল চইচ কুৱেশ্যন হ'ব সেইকেইটাৰ যিখিনি আমি চিন দিব লাগিব। তো সেই অপশ্যন কেইটা আছে। তো ইয়াতে আপোনালোকে দেখা পাইছে প্ৰত্যেকটো কুৱেশ্যনতে 4টাকৈ অপশ্যন থাকিব, A, B, C আৰু D। তো ইয়াৰে এই 4টাৰ ভিতৰত যিটো শুদ্ধ অপশ্যন হ'ব তো সেই শুদ্ধ অপশ্যনটো আমি ইয়াতে ঘঁহি কলা কৰি দিব লাগিব। এই ক্ষেত্ৰত আপোনালোকে মন কৰিব যে এই যিখিনি OMR চিট ফিল আপ কৰিব ছাত্ৰ ছাত্ৰীয়ে তো তেওঁলোকে বল পেন ব্যৱহাৰ কৰিব লাগিব আৰু লগতে সেইটো নীলা বা কলা হ'ব পাৰে। ইয়াতে আপোনালোকে দেখা পাইছে টোটেল কুৱেশ্যন আপোনালোকে 1ৰ পৰা 100লৈকে দেখা পাইছে। তো ইয়াতে এইখিনি থাকিব 1ৰ পৰা 100লৈকে যিখিনি আছে ছাত্ৰ ছাত্ৰীসকলে নিজেই পূৰণ কৰিব লাগিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যিখন কুৱেশ্যন বুকলেট ছিৰিজ লাভ কৰিব তো তাতে 100লৈকে কুৱেশ্যন থাকিব। আৰু ইয়াতে তলৰ পিনে আপোনালোকে দেখা পাইছে টু বি ফিল্ড আপ বাই টিচাৰ অৰ এক্সটাৰ্নেল ইভেলুৱেটাৰ। তো ইয়াতে আছে 101ৰ পৰা 105লৈকে। কিন্তু ইয়াতে আপোনালোকে এটা কথা চাব, ইয়াতে 103ত 103A, 103B, 103C, 103D। তো এইকেইটাত A, B, C, D এইকেইটা বেলেগ কুৱেশ্যন আছে। তো ইয়াতে প্ৰথমতে যিটো আছে 101 অৰ্থাৎ 101 যিটো কুৱেশ্যন আৰু লগতে 102। তো ইয়াতে আপোনালোকে দেখা পাইছে এইকেইটাতো 4টা নম্বৰ আছে, ইয়াতে অপশ্যন নাই। ইয়াতে আপোনালোকে দেখা পাইছে 0ৰ পৰা 3লৈকে আছে। তো এইখিনি হ'ব 101 আৰু 102। এইটো হয়তো ৰিডিঙৰ মাৰ্ক হ'ব নহ'লে ৰাইটিঙৰ মাৰ্ক হ'ব, যিখিনি অসমীয়া আৰু ইংৰাজী ছাত্ৰ ছাত্ৰীসকলে বহীত লিখিব লাগিব। ঠিক তেনেদৰে যিটো 104 আৰু 105 কুৱেশ্যন আছে তো এইখিনি যদি আগৰ দুটা ৰাইটিং হয় তেতিয়াহ'লে এই দুটা ৰিডিং হ'ব, আৰু যদি আগৰ দুটা ৰিডিং হয় তেতিয়াহ'লে এই দুটা ৰাইটিঙৰ মাৰ্কছ হ'ব। তো এইখিনি আপোনালোকে কুৱেশ্যন বুকলেট ছিৰিজত থকা মতে আপোনালোকে চাই কিনে ফিল আপ কৰিব লাগিব। তাৰপিছত যিকেইটা আছে 103ৰ A, B, C, D 4টা কুৱেশ্যন আছে। তো এইকেইটাত আপোনালোকে দেখা পাইছে 0ৰ পৰা 2লৈকে আছে। এইকেইটা হৈছে নিউমাৰেচিৰ কুৱেশ্যন। তো ইয়াতে 4টা কুৱেশ্যন থাকিব আৰু এই 4টা কুৱেশ্যনৰ ক্ষেত্ৰত 0ৰ পৰা 2লৈকে নম্বৰ আছে। তো ছাত্ৰ ছাত্ৰীৰ পাৰদৰ্শিতা অনুসৰি আপোনালোকে ইয়াতে নম্বৰ প্ৰদান কৰিব লাগিব, 0 বা 1 বা 2। আৰু ঠিক আগতে মই কোৱাৰ দৰে ইয়াতে যিখিনি ইংলিছ আৰু অসমীয়া বুলি নহয়, যিখিনি মাতৃভাষা সেইটো মিডিয়াম অনুসৰি হ'ব। ইংলিছ আৰু মাতৃভাষাৰ ক্ষেত্ৰত 0ৰ পৰা 3লৈকে নম্বৰ আছে। তো ছাত্ৰ ছাত্ৰীসকলৰ পঠন আৰু লিখন দক্ষতা অনুযায়ী আপোনালোকে যিটো সিহঁতৰ টেষ্ট ল'ব সেই টেষ্ট মতে যিখিনি নম্বৰ লাভ কৰে তো আপোনালোকে ইয়াতে 0ৰ পৰা 3লৈকে মাৰ্কিং কৰিব লাগিব। আৰু যিখিনি মাৰ্কিং হ'ব তো সেইমতে আপোনালোকে এইখন ফিল আপ কৰিব লাগিব। আৰু একেবাৰে তলত নেম এণ্ড ছিগনেচাৰ অফ টিচাৰ
তো ইয়াতে আপোনালোকৰ চাইনটো কৰিব লাগিব আৰু লগতে কাষতে আছে নেম এণ্ড ছিগনেচাৰ অফ এক্সটাৰ্নেল ইভেলুৱেটাৰ। তো ইয়াতে যিজন এক্সটাৰ্নেল ইভেলুৱেটাৰ আহিব তো তেওঁ ইয়াতে চাইন কৰিব। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে গোটেইখিনি কথা ভালদৰে বুজি পাইছে। তো আকৌ এবাৰ আপোনালোকক কৰিছোঁ, যদি আপোনালোকক এই OMR শ্বীটখনৰ প্ৰয়োজন হয় তেতিয়াহ'লে আপোনালোকে মোক হোৱাটছএপত কণ্টেক্ট কৰিব। আৰু আজিৰ ভিডিঅ'টিত এইখিনিয়েই। যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।